নমস্কাৰ বন্ধুসকল, শুভ সন্ধিয়া। মই এখেতে ৰেস্কিউৰ কাৰণে কল কৰিছিলে। এখেতৰ নাম ননীন গগৈ। তেখেতৰ নিচিনা ব্যক্তি আমাৰ সমাজত বিশেষকৈ প্ৰয়োজন, কাৰণ বৰ্তমান সময়ত সাপ প্ৰায় বিলুপ্তপ্ৰায় অৱস্থা। এই অৱস্থাত এনেকুৱা ধৰণৰ ব্যক্তিৰ ৰাইজৰ কাৰণে এটা মোৰ আহ্বান থাকিব। সাপ আমাৰ উপকাৰণৰ কাৰণে আছে। বিশেষকৈ সাপে আমাৰ নিগনি খাইছে, ভেকুলী খাইছে। আমাৰ ইক' বেলেঞ্চ ছিষ্টেমটো ই বৰ্তাই ৰাখে। 20ৰ পৰা 25ডাল সাপ আছে যিকেইডাল বিষাক্ত। গতিকে আপোনালোকে সাপ দেখিলে মৰাৰ যিটো মানসিকতা সেইটো চেঞ্জ কৰক। আৰু আমাৰ নিচিনা ৰেস্কিউ কৰা ব্যক্তি আছে বা বন বিভাগ আছে, তেওঁলোকক খবৰ দিয়ক। তেওঁলোকে আহি পেলাই ৰেস্কিউ কৰি লৈ যাব। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। বন্ধুসকল, সাপডাল মই ইতিমধ্যে কেটচ কৰি লৈছোঁ। এই সাপডালক কপাৰ হেডেড টিংকেট স্নেক বুলি কোৱা যায় আৰু ৰেড স্নেক বুলি কোৱা যায়। কপাৰ হেডেড টিংকেট স্নেক এইকাৰণে কোৱা যায়, ইয়াৰ মাথাৰ পৰা ডিঙিৰ যিটো অংশটো তামৰ নিচিনা ৰং, সেইকাৰণে ইয়াক কপাৰ হেডেড টিংকেট স্নেক বুলি কোৱা যায়। বন্ধুসকল চাওকচোন কেনেদৰে ই মুখখন মেলি মোক ভয় খোৱাৰ চেষ্টা কৰিছে। যেতিয়া এই সাপডালে তাৰ বিপদৰ আশংকা কৰে বা তাৰ প্ৰাণৰ শংকা কৰে, তেতিয়া সি বাৰে বাৰে কামোৰাৰ চেষ্টা কৰে। মই দেখুৱাম আপোনালোকক ই কেনেদৰে বাইট কৰে। বন্ধুসকল, এই সাপডাল নন ভেনিমাছ, অৰ্থাৎ ইয়াৰ কোনো বিষ নাই। বিশেষকৈ এই সাপডাল শান্ত প্ৰকাৰৰ হয়, কিন্তু যেতিয়া ই বিপদক শংকা কৰে তেতিয়াহে সি বাইট কৰে। আৰু এবাৰ নহয়, 4-5 বাৰ লগত সি বাইট কৰে। বন্ধুসকল চাওক ই কেনেদৰে বাইট কৰিছে। বাৰে বাৰে বেগটো কামোৰাৰ চেষ্টা কৰিছে। বন্ধুসকল চাওক ই কেনেদৰে বাৰে বাৰে বাইট কৰিছে। এই সাপডালৰ প্ৰিয় আহাৰ হৈছে নিগনি। গতিকে ই নিগনি খাবৰ কাৰণেহে আমাৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰে। আৰু আপোনালোকলৈ মোৰ আহ্বান যে আপোনালোকে ঘৰৰ আশে পাশে এনেকুৱা জাবৰ জোঁথৰ বা লেতেৰা কৰি নাৰাখিব বা বস্তুৰ জাজ কৰি নাৰাখিব। জাজ কৰাৰ ফলত কি হ'ব, নিগনি আপোনাৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰিব আৰু নিগনি খাবৰ কাৰণে এই সাপডাল আপোনালোকৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰিব। এই সাপডাল বুলিয়ে কথা নহয়, বিষাক্ত সাপো আপোনাৰ ঘৰৰ ভিতৰত নিগনি খোৱাৰ কাৰণে প্ৰৱেশ কৰিব। ভাৰতবৰ্ষত 20ৰ পৰা 25ডাল সাপ আছে যি কামুৰিলে মানুহৰ মৃত্যু হয়। কিন্তু দুৰ্ভাগ্যবশত কথা যে ভাৰতবৰ্ষত প্ৰতি বছৰে 20ৰ পৰা 30,000 মানুহৰ সৰ্পদংশনৰ ফলত মৃত্যুবৰণ কৰি আহিছে। আৰু আচৰিত কথা, তাৰে 70% মানুহ ভয়ৰ বশৱৰ্তী হৈ পেলাই মৃত্যুবৰণ কৰিছে। বাকী 30% ওজা গুণি বা বেজৰ ওচৰলৈ গৈ পেলাই গৈছে, যাৰ ফলত অকাল মৃত্যু সাৱটি লৈছে। গতিকে আপোনালোকলৈ মোৰ আহ্বান, যদি আপোনালোকক সাপে দংশন কৰে, আপোনালোকে ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়াৰ পেচেণ্টজনক চেষ্টা কৰক বা পেচেণ্টজনক ভয় খোৱাৰ চেষ্টা নকৰিব, নহ'লে ব্যক্তিজনৰ হাৰ্ট এটেক হৈও মৃত্যু হ'ব পাৰে। আৰু এটা কথা মই আপোনালোকলৈ আহ্বান জনাওঁ, যিসকলে আমাৰ ভিডিঅ'টো চাই আছে, মোৰ কপি কৰাৰ চেষ্টা নকৰিব। মোৰ ভিডিঅ'টো চাই আপোনালোকে সাপ ধৰাৰ চেষ্টা নকৰিব। মই আজি সাপ ধৰিছোঁ, ইয়াৰ কাৰণে প্ৰশিক্ষণ লৈছোঁ, সাপৰ বিষয়ে অধ্যয়ন কৰিছোঁ। কোনটো সাপ বিষাক্ত, কোনটো সাপৰ কেনেকুৱা ধৰণৰ আচৰণ, কোন সময়ত ই দংশন কৰিব বা কোন সময়ত সি এগ্ৰেছিভ হৈ যায়, বাইট কৰাৰ চেষ্টা কৰে, এই গোটেইখিনি কথা জনাৰ পাছতহে আমি আজি সাপ ধৰিবলৈ সক্ষম হৈছোঁ। গতিকে মোক কপি কৰাৰ চেষ্টা নকৰিব। ইয়াৰ বিষটো কেনেকা, বিষ দিয়ে নেকি পুৰা? বিষ থাকে নেকি? তাত আকৌ 3 ধৰণৰ বিষ থাকে, নিউটক্সিক, চাইটোটক্সিক আৰু নিউটক্সিক। এটা কামুৰিলে আধা ঘণ্টা বহি থাকে। গম পাইছে পুৰা তললৈকে আছে। মোৰ সমান ধৰক, অলপমান 5 ফুট 9 ইঞ্চি 10 ইঞ্চি
বেলেগ স্পীড কিনিলে ভোটাৰ ফালৰ পৰা আঁতৰি দিয়ক দেই, কোনফালে যায় ঠিকান নাই আৰু এৰি দিব এতিয়া। এই দলিয়াই দিলে কি ফাইদা হ'ব তই অনা। মই এৰি দিম হা।